हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल की खबर আপোনালোকৰ নিশ্চয় ভালে আছে মোৰ ভালে আৰু আজি মই এয়া গৈ আছো দীপৰ বিল মানে গৈ আছিল মোৰ শ্বশুৰালত তো ৰাস্তাত গৈ থাকোতে দীপৰ বিলৰ সৌন্দৰ্য উপভোগ কৰিলো আৰু লগতে আপোনালোকেও চাওক আৰু এয়া চাওক নাও কিমান ধুনীয়া আৰু এতিয়া হৈছে ৰাতিপুৱা 7টা বাজিছে 7টা বজাতে আছো মই দীপৰ বিলত মই যেতিয়া ঘৰলৈ আহো এনেকৈ দীপৰ বিলত মই গাড়ী ৰখামেই আৰু কাৰণ মই দীপৰ বিলৰ সৌন্দৰ্য চাই বিৰাট ভাল পাওঁ আৰু ৰাতিপুৱাৰ সময়টোত ফ্ৰেছ ঠাণ্ডা বতাহ আহি থাকে আৰু ৰখাই বিৰাট ভাল লাগে আৰু এয়া মাছমৰীয়াসকলে জাল লগাই থৈছে ৰাতিপুৱাৰ ভাগত মাছ বহুত পোৱা হয় ইয়াতে আৰু এনেকৈ দীপৰ বিলখন সঁচাকৈ ধুনীয়া চাবলৈ আপোনালোকে আহিছে চাগৈ নিশ্চয় আৰু চাই থাককচোন ভিডিঅ'টো আৰু এনেকৈ মই আগবাঢ়িলোঁ ঘৰলৈ গৈ আছোঁ চাই থাকক ভিডিঅ'টো এয়া চাওক কিমান ধুনীয়া সৌন্দৰ্য আকাশখন কিমান ধুনীয়া ৰাতিপুৱাৰ সময়টোত পুৰা ইমান ধুনীয়া তো মই ঘৰত আহি ৰাস্তাটো বিৰাট উপভোগ কৰোঁ আপোনালোকে চাই দীপৰ বিলটো চালে আপোনালোকক মই আৰু এটা ধুনীয়া জেগা দেখাম বলকচোন মোৰ শ্বশুৰালৰ এইফালে আছে এটা আৰু এখন বিল বলক তেনেহ'লে বিলখনলৈ যাওঁ আৰু আপোনালোকে চাই থাকক বিলখন আৰু মিষ্টাৰক বনাই দিছোঁ আজি কেমেৰামেন আৰু মোৰ লগত গৈ আছে মোৰ ভাগিনজনী তেনেহ'লে চাই থাকক ক'লৈ যাওঁ আৰু আপোনালোকক দেখুৱাম মই আজি বিলখন তৰা বিল সঁচাকৈ বিৰাট ধুনীয়া আৰু এয়া মোৰ ভাগিনজনী চাই থাককচোন বিলখন আৰু এয়া পাই গ'লোঁ বিল এয়া চাওক বিলখনৰ দলংখনৰ ওচৰত কিমান ধুনীয়া দৃশ্য দলঙৰ পাৰ হয় এইখিনি আৰু বিলখন দূৰলৈ বহুত দূৰলৈ আছে ক'লৈ আছে মই নাজানো আৰু বহুত ধুনীয়া হয় ইয়াত জাল মাৰি আছে সকলোৱে নহয় মানে মাছমৰীয়াসকলে আৰু ইয়াত ধুনীয়াকৈ বিলখনত গৰুবোৰে চৰি আছে গধূলি সময়ত গৰুবোৰ আকৌ নিজ ঘৰলৈ গুচি যায় এয়া চাওক কিমান ধুনীয়া হয় চিনাৰীটো মই বিৰাট ভাল লাগে এইফালে আহি প্ৰথমতেতো ভবাই নাছিলোঁ যে এইফালে ইমান ধুনীয়া জেগা আছে তো এতিয়া মোৰ বিৰাটেই ভাল লাগে আৰু মই ঘৰত আহিলে ইয়াতে ফুৰিব আহোঁৱেই আৰু এইবোৰ চাই মই বহুত ভাল পাওঁ তেনেহ'লে চাই থাকক ভিডিঅ' আৰু আগলৈ যাওঁ বলক আগলৈ গৈ আপোনালোকক মই আৰু ধুনীয়া লোকেশ্যন এটা দেখুৱাম আৰু এয়া মিষ্টাৰ গাড়ীত বহি আছে আৰু এতিয়া আগলৈ আমি যাত্ৰা আৰম্ভ কৰিলোঁ আগলৈ যাবলগীয়া গাঁও এখনৰ মাজেৰে আমি গৈ আছোঁ এইখিনিক নহিৰা বুলি কয় আৰু এইখিনি পাৰ হৈ ইমান ধুনীয়া লোকেশ্যন এটা আছে আপোনালোকে দেখি সঁচাকৈ আচৰিত হ'ব আৰু বলক তেনেহ'লে চাই থাকক আৰু জেগাটোলৈ যাওঁ গৈ আছোঁ গাঁওখনৰ মাজেৰে তো ফাইনেলি আমি আমাৰ লোকেশ্যনটো আহি পালোঁ আৰু ইয়াতে চাওক মানুহবোৰে একদম ফটোশ্বুট কৰি আছে আহি আৰু ফটোশ্বুট নকৰিব কিয় ইমান ধুনীয়া হয়
আৰু এয়াই আমাৰ বিশাল ব্ৰহ্মপুত্ৰ কিন্তু নিমাতী ঘাটৰ যিটো হ'ল সেইটোৰ পৰা মোৰ ব্ৰহ্মপুত্ৰখন ভয়ে লগা হ'ল কিন্তু আহিছোঁ আৰু আহি ভাল লাগে গধূলি সময়ত ইয়াৰে বতাহটো খাই বিৰাট ভাল লাগে যিহেতু ইমান গৰম আৰু এয়া চাওক উঠি আছে চেলফি আৰু এয়া দৃশ্যটো চাওক ব্ৰহ্মপুত্ৰ পাৰত এনেকৈ শিল পাৰি দিছে আৰু গধূলি সকলোৱে ইয়াতে ফুৰিব আহে আৰু আহি সঁচাকৈ ভাল লাগে ব্ৰহ্মপুত্ৰখন দেখিব এনেই ইমান শান্ত হঠাৎ জানো কিয় ইমান অশান্ত হৈ যায় আৰু এয়া চাই থাকক ভিডিঅ'টো কিবা বাহিৰৰ চিনাৰী যেনেই লাগিছে পানীটো পূৰা নীলা নীলা আৰু ইমান ধুনীয়া অসমখন এইবোৰ জেগা চালে আৰু বাহিৰত কিয় যাব লাগে নহয়নে আৰু এটা কথা দেই সেই জেগা ওচৰৰে পাৰবোৰ যে দেখিছে ইয়াতে হেনো পানী বাঢ়িলে ওপৰলৈ পূৰা পানী আহি যায় আৰু এওঁলোকৰ তেতিয়া কিন্তু বহুত কষ্ট হয় আৰু এয়া চাই থাককচোন এইটো কি মৰম লগা মাটিৰ ঘৰ আৰু এনেকুৱা ঘৰত থাকি বহুত ভাল লাগে আৰু গৰম নালাগে মানে আৰু এয়া চাওক দৃশ্য আৰু এয়া নেহা মহাৰাণী বহি আছে একদম এইজন মানুহক চাওক কাটি লৈ আহিছে ঘাঁহবোৰ চাগে নিজৰ পোহনীয়া জন্তুক খুৱাব অৱশেষত আমি উভতি আহিলোঁ আৰু উভতি আহোঁতে সূৰ্য ডুবিবলৈ হৈছে আৰু সূৰ্য ডুবিবলৈ হোৱা দৃশ্যটো আপোনালোকক দেখুৱাওঁ এয়া চাওক কিমান ধুনীয়া ৰঙা হৈ গৈছে সূৰ্যটো আৰু লাহে লাহে ডুবিছে আৰু আকাশখনো ইমান ধুনীয়া হৈ গৈছে কিন্তু মাছমৰীয়াই মাছ মাৰিয়েই আছে তেনেহ'লে চাই থাকক ভিডিঅ'টো আৰু ভিডিঅ'টো মই এতিয়া সামৰিম আৰু পুনৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিম আশা কৰিছোঁ আপোনালোকে ভিডিঅ'বোৰ চাব আৰু লগতে এয়া গৰুবোৰৰো ঘৰত উভতিবলৈ সময় হৈ গ'ল আৰু ভিডিঅ'টো চাই কেনে পালে জনাবচোন ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইয়াতেই সামৰিছোঁ।